হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৰে ভাল। মই সংগীতাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা কাজি নেমুৰ যোগেদি বনাব পৰা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে হয়তো এই আচাৰ আগতে বনাই নিশ্চয় খাই পাইছে, আৰু যিসকলে আগতে বনাই পোৱা নাই প্লিজ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। প্ৰথমেই এটা অনুৰোধ কৰিলোঁ, আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। কাজি নেমু আচাৰ বনাবলৈ মই 2টা কাজি নেমু লৈছোঁ, এটা ভোট জলকীয়া লৈছোঁ আৰু অকণমান আদা লৈছোঁ। ধুই পেলাই মই ভালদৰে শুকুৱাই লৈছোঁ। আৰু এতিয়া ভালদৰে কাজি নেমুকেইটাৰ মই বাকলি কাটি ল'ম। আপোনালোকে অলপ পকা কাজি নেমু ল'ব, মোৰ ওচৰত নাই বাবে মই কেঁচাই ব্যৱহাৰ কৰিছোঁ। আৰু মই এতিয়া এনেদৰে সৰু সৰুকৈ ভিডিঅ'ত দেখুৱাৰ দৰে কাটি লওঁ। আপোনালোকে চাইজটো আৰু সৰু কৰিব পাৰে। এয়া চাওক, মই কাটি ল'লোঁ আৰু মই এতিয়া সৰু সৰুকৈ আদা কেইটুকুৰা কাটি দি ল'লোঁ আৰু ভোট জলকীয়াটো কাটি দি ল'লোঁ। নিমখ দি দিছোঁ আৰু এইখিনি আমি এৰাতিৰ বাবে ৰাখি দিম। এতিয়া আমি আচাৰৰ বাবে মছলাখিনি প্ৰস্তুত কৰি ল'ম। মই এখন পেন পাতি লৈছোঁ আৰু এইখন গৰম হ'বলৈ দিছোঁ। ইয়াত মই দিম ধনিয়া, জিৰা আৰু কেইটামান চফ দিছোঁ। আপোনালোকৰ ওচৰত যদি গোটা মছলা বেছিকৈ থাকে দিব পাৰে। আৰু মই এখন কেৰাহীত তেল অকণমান গৰম কৰি লৈছোঁ। এতিয়া এয়া চাওক, ৰাতি ৰখাৰ পাছত নিমখখিনি ভালদৰে গলি গৈছে। এতিয়া ইয়াত মই দিম গোটা মছলাখিনি। মই অকণমান পিচি লৈছোঁ আৰু মই ইয়াত ৰেড চিলি পাউডাৰ, জিৰা গুড়ি অকণমান দি দিছোঁ। এতিয়া মই দিছোঁ গৰম কৰি লোৱা মিঠাতেলখিনি আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি দিম। আৰু এই আচাৰবিধ আপোনালোকে এসপ্তাহ ৰ'দত দি ভাতৰ লগত খাব পাৰে। আৰু ইয়াৰ পৰা বহুত ধুনীয়া এটা গোন্ধ ওলাইছে। এয়া চাওক, ইমান ধুনীয়া হৈছে নহয় জানো?